নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ হয়তো আপোনালোক নিশ্চয় ভালে আছে। ভাবিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আপোনাৰ বা মোৰ ওচৰ পাজৰে দুই শ্ৰেণীৰ মানুহ থাকে, কিছুমান নিগেটিভ আৰু আন কিছুমান পজিটিভ। নিগেটিভ মানুহখিনিয়ে সদায় আপোনাক নিগেটিভ দিবলৈ চেষ্টা কৰিব আৰু পজিটিভ মানুহখিনিয়ে সদায় আপোনাক পজিটিভ দিব, উৎসাহ দিব, প্ৰেৰণা দিব। এবাৰ এটা ল'ৰাই পৰীক্ষাত ফেইল কৰিলে। কিছুমান মানুহে ক'লে ই এনেই পঢ়িছে, তাৰ মূৰটোত একো নাই, ই 10 বাৰ পৰীক্ষা দিলেও পৰীক্ষাত পাছ কৰিব নোৱাৰে, মাক দেউতাকৰ পইচাবোৰ এনেই পানীত পেলাইছে। আৰু আন কিছুমান মানুহে ক'লে তুমি এইবাৰ পৰীক্ষাত ফেইল কৰিছা, এইবাৰ ভালদৰে পঢ়া, অহাবাৰকৈ তুমি ভাল ৰিজাল্ট কৰিব পাৰিবা। কিন্তু ল'ৰাটোৱে যে পৰীক্ষাত ফেইল কৰিলে, মানুহখিনিয়ে যে নিগেটিভ দিলে, সেই ল'ৰাটোৱে কেতিয়াও দুৰ্বল হৈ যোৱা নাছিলে, মনটো কেতিয়াও সি দুৰ্বল কৰি পেলোৱা নাছিল। কাৰণ সি মনতে শক্তিশালী কৰিছিল, মনটো দৃঢ় কৰিছিল। মোক মানুহে নিগেটিভ দিছে, মই অহাবাৰকে ভাল ৰিজাল্ট কৰিব পাৰিম, সেইমতে সি পঢ়িছিলে। হয়, সেই নিগেটিভবোৰ শুনাৰ পিছত ল'ৰাটোৰ মনটো দৃঢ় হৈছিল। যেতিয়া সি ভালদৰে পঢ়ি দ্বিতীয় বছৰত সি ভাল ৰিজাল্ট কৰিলে। আচলতে কি জানেনে, নিগেটিভ মানুহ সদায় থাকিবই, মানুহে নিগেটিভ দিবই। কিন্তু নিগেটিভ আৰু পজিটিভ সকলোবোৰ আশীৰ্বাদ হিচাপে লৈ আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। আচলতে নিগেটিভবোৰক আমি কেতিয়াও প্ৰশ্ৰয় দিব নালাগে, কাৰণ নিগেটিভবোৰক প্ৰশ্ৰয় দিলে সেই নিগেটিভে আৰু নিগেটিভ কৰি পেলাব। আচলতে কি জানেনে, নিগেটিভ পজিটিভ মানুহ থকাটো স্বাভাৱিক কথা। মানুহৰ মনহে কেতিয়া সলনি হয় কোনো নাজানে, কাৰণ বতৰ আৰু মানুহৰ মন একেই। কিন্তু সেই নিগেটিভ মানুহবোৰৰ পৰা সদায় আঁতৰি থকা উচিত, কাৰণ সেই নিগেটিভ মানুহবোৰে এদিন আমাক বিপদত পেলাব পাৰে। কিছুমানে ঠাট্টা কৰিব, কিছুমানে ইটিকিং কৰিব, কৰি থাকিব দিয়ক, কিন্তু সেই নিগেটিভবোৰ আপুনি কেতিয়াও প্ৰশ্ৰয় নিদিব। কাৰণ নিগেটিভবোৰ মনত লৈ যদি আপুনি আগবাঢ়ি যাবলৈ চেষ্টা কৰে, কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। সেইকাৰণে ক'ব বিচাৰোঁ, নিগেটিভ মানুহবোৰৰ পৰা সদায় আঁতৰি থাকক আৰু নিজক সুৰক্ষিত ৰাখক।